যোৱা মাহত এটা সংবাদ মেলত মই কৈছিলোঁ যে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত কংগ্ৰেছ দলে নিজৰ প্ৰথম তালিকা মুকলি কৰিব আৰু সেই অনুসৰি আমি আজি প্ৰথম তালিকা মুকলি কৰিছোঁ। মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আমাৰ দলৰ শীৰ্ষ নেতৃত্বক মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, সোনিয়া গান্ধী ডাঙৰীয়ানী, ৰাহুল গান্ধী ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, কেশুগিনী গোপাল ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ দলটোক এনেদৰে তেওঁলোকে মাৰ্গদৰ্শন প্ৰদান কৰিছে। লগতে মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰোঁ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজক। তেওঁলোকৰ বাবেহে আজি এই দায়িত্ব ল'বলৈ মই সক্ষম হৈছোঁ আৰু নিশ্চয় এই সময়ত যিসকলে আমাৰ কংগ্ৰেছ দলৰ সতীৰ্থসকল, জ্যেষ্ঠসকল যিসকলে টিকেট লাভ কৰিবলৈ সক্ষম হ'ল, মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। কিন্তু সকলোকে অনুৰোধ কৰিছোঁ যে আজিৰ সময়ত আমি চবেই মিলিজুলি একগোট হ'ব লাগিব আৰু সেইকাৰণে যিসকলে আজিৰ তাৰিখত কিবা বিভিন্ন কাৰণত তেওঁলোকে টিকেট নাপালে, মই তেওঁলোককো বাৰ্তা দিবলৈ বিচাৰিছোঁ, আপোনালোকে প্ৰত্যেকগৰাকী কংগ্ৰেছৰ এজন এজন যোদ্ধা। কিবা কাৰণত আজি দলৰ নেতৃত্বক আপোনালোকক আৰু অলপ সময় অপেক্ষা কৰিবলৈ অনুৰোধ কৰিছোঁ আৰু মই সেই আশা, এই বাৰ্তাৰ যোগেদি আপোনালোকক পুনৰবাৰ আপোনালোকৰ মাজত দোহাৰিবলৈ বিচাৰোঁ। আমাৰ অহা দিনত যে যুঁজ, এই যুঁজ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে, এই যুঁজ হৈছে বিজেপি দলৰ অহংকাৰ আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে, এই যুঁজ হৈছে অসমৰ এখন নতুন বৰ অসম কল্পনা সৃষ্টি কৰিবলৈ আৰু সেইকাৰণে সকলোকে একগোট হোৱাৰ বাবে অনুৰোধ জনাইছোঁ। আজিৰ তাৰিখত মই মাত্ৰ আমাৰ কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰোঁ। সকলোকে যিসকলে টিকেট প্ৰদান কৰিলে তেওঁলোকক শুভেচ্ছা, যিসকলে নাপালে তেওঁলোককো কৈছোঁ যে আমি আছোঁ, সকলোৰ লগত আমি মিলিজুলি আমি এখন নতুন বৰ অসম গঢ় দিবলৈ আগবাঢ়ি গৈছোঁ আৰু যোৰহাট লোকসভা সমষ্টিৰ ৰাইজৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা থাকিল। আজিৰ তাৰিখত মই মনত পেলাইছোঁ মোৰ প্ৰয়াত পিতৃজনক, যিজনে অসমীয়া হোৱা মানে কি আৰু কংগ্ৰেছ সদস্য হোৱা মানে কি মোক শিকাই থৈ গ'ল। লগতে মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰোঁ মোৰ মাতৃ, মোৰ বা, মোৰ পৰিবাৰ, মোৰ দুয়োজন সৰু ল'ৰা ছোৱালী, তেওঁলোকৰ ধৈৰ্যৰ বাবে। আজি তেওঁলোকৰ ওপৰতো ৰাজনৈতিকভাৱে যথেষ্ট এটা পৰীক্ষাৰ সময় তেওঁলোকৰ ওপৰত, তেওঁলোকে নিবিচাৰক হ'লেও তেওঁলোকৰ ওপৰত পৰিছে, কিন্তু যি মৰ্যাদা আৰু যি সন্মান সহকাৰে তেওঁলোকে আগবাঢ়ি গৈছে, প্ৰেৰণাস্বৰূপ মোৰ বাবে। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰি সকলোৰ আশীৰ্বাদ আমাৰ দলৰ হৈ বিচাৰিছোঁ।